মৃত্যু সুমৰে গতিকে অপুত্ৰকৰ পুত্ৰ হৈ নিধনীৰ ধন নিপতিৰ প্ৰতি অগতিৰ গতি দুৰাৰোগ্য আৰোগ্য বা সুদূৰ মহৎ অজস্ৰ আছে আমি ক'বৰ গতি নাই আভাস মাত্ৰ নিমিত্ত আমি সমস্ত বা মহাপুৰুষৰ মই আকৌ নাম গাবলৈ আহিবগৈ লাগে 3, 2, 1 হৰ হৰ মহাদেৱ নমস্কাৰ বন্ধুসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নটৰাজম SI ভিলুই সকলোকে প্ৰথমতে ইংৰাজী নৱবৰ্ষ তথা অসমীয়া অতি আদৰৰ ভোগালী বিহুৰ আন্তৰিক শুভকামনা জনাইছোঁ আশা কৰোঁ আপোনালোকৰ নতুন বছৰটো খুব সুন্দৰকৈ যাওক মংগলকৈ যাওক বেমাৰ আজাৰ কাৰো নহওক সকলো ভালে কুশলে থাকক বন্ধুসকল আজি আপোনালোকক লৈ যাব বিচাৰিছোঁ অসমৰ এটুকুৰা অতি পবিত্ৰ ঠাই এটুকুৰা পুণ্যধাম পবিত্ৰ স্থান ধৰ্মস্থান সকলোৰে পৰিচিত অসমবাসীৰ বাসুদেৱ থান আমাৰ অসমবাসী ৰাইজৰ অতিকে আদৰৰ শ্ৰদ্ধাৰ এটুকুৰা ঠাই হ'ল বাসুদেৱ থান সকলো মানুহ তালৈ যায় নিজৰ মনোকামনা পূৰ্ণৰ বাবে আমিও আহিছোঁ বাসুদেৱক চোৱাৰ উদ্দেশ্যে আৰু মনত কিছু কামনা লৈ ভিডিঅ'টো আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ যিসকলে মোৰ চেনেলটো নতুনকৈ চাবলৈ আহিছে তেওঁলোকে যাতে এই চেনেলটো ছাবস্ক্ৰাইব বটনটো টিপিবলৈ নাপাহৰে আৰু যিসকল পুৰণা আছে তেওঁলোকে চেনেলটো শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লাইক কৰিব আৰু চাই ভিডিঅ'বোৰ কেনেকুৱা পালে সকলোৱে এই কথাটো জনাবলৈ একেবাৰে নাপাহৰিব মই কোনো প্ৰফেশ্যনেল ইউটিউবাৰ নহয় মাত্ৰ যিবোৰ জেগালৈ যাওঁ সেই জেগাবোৰৰ স্মৃতি ধৰি ৰাখিবৰ বাবে এই ইউটিউবত ভিডিঅ'বোৰ দি যাওঁ আৰু এই ভিডিঅ'টো যদি চাই আপোনালোকৰ কাৰোবাৰ উপকাৰ হয় তেতিয়াহ'লে মই নিজকে ধন্য বুলি মানিব পাৰিম বলক তেতিয়াহ'লে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ হৰ হৰ মহাদেৱ বন্ধুসকল পুৱা 6 বজাতে আমি শিৱসাগৰ জিলাৰ ধিতাই পুখুৰীৰ পৰা ওলাই আহিছোঁ শ্ৰী শ্ৰী বাসুদেৱ থান দৰ্শনৰ উদ্দেশ্যে এতিয়া আহি আমি এয়া বগীবিল দলং পোৱাৰ আগে আগে যি চেক গেট আছে চেক গেট নহয় এইটো আচলতে টোল গেট বুলি কয় টোল গেট পাইছোঁহি বৰ্তমান বন্ধ হৈ আছে টোল গেট খুব ভাল কথা বন্ধ হৈ থকাৰ বাবে আমাৰ দুটকামান পইচা বাচিছে টোল গেট পাইছোঁহি এতিয়া আমি বগীবিল দলং অভিমুখে গৈ আছোঁ পুৱাৰ এক খুব সুন্দৰ পৰিৱেশ আচলতে গাড়ীখন চলাই খুব ভাল লাগিছে নিজৰে চাৰিওফালে মুকলি গাড়ী মটৰ একেবাৰে নাই খুব ঠাণ্ডা পৰিছে যদিও খুব ভাল লাগিছে যিহেতু আমি এখনি তীৰ্থস্থান বুলি ক'লেও ভুল নহ'ব এখনি তীৰ্থস্থান দৰ্শন কৰিবলৈ আহি আছোঁ এয়া আমি বগীবিল দলং পাইছোঁহি এতিয়া আমি বগীবিল দলঙত উঠিম বগীবিল দলঙৰ বিষয়ে নিশ্চয় আপোনালোকক আৰু বহলাই কোৱাৰ প্ৰয়োজন নাই উজনি অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ অন্তৰ্গত অৱস্থিত শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ এখন প্ৰাচীন ঐতিহাসিক তীৰ্থস্থান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত ক্ৰমে বৰদোৱা থান আৰু বৰপেটা সত্ৰৰ প্ৰতি সকলো লোকৰে যি শ্ৰদ্ধা ভক্তি পৰিলক্ষিত হয় শ্ৰী শ্ৰী শংকৰদেৱৰ পৰিণতি শ্ৰী দামোদৰ ঠাকুৰৰ প্ৰতিষ্ঠিত উজনি অসমৰ বাসুদেৱ থান নৰুৱা সত্ৰৰ প্ৰতিও সেইদৰে কিন্তু শ্ৰদ্ধা ভক্তি এইভাগী সত্ৰৰ প্ৰতি অসমবাসী ৰাইজে প্ৰদৰ্শন কৰা নিতান্তই উল্লেখযোগ্য কথা বছৰ বছৰ ধৰি মহাপুৰুষীয়া এই তিনিওখন প্ৰসিদ্ধ থান সত্ৰলৈ কৌটি কৌটি লোকে হৃদয় উপচা ভক্তি অঞ্জলি কিন্তু নিবেদন কৰি আহিছে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ পৰিণতি শ্ৰী শ্ৰী দামোদৰ ঠাকুৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত উজনি অসমৰ পুণ্যধাম শত সহস্ৰ সেৱকৰ মনোৰম সেৱাৰথলী বাসুদেৱ থান নৰুৱা সত্ৰৰ বিষয়ে আমিও বহুত দিনৰ পৰাই শুনি আহিছিলোঁ বহুত ৰাইজৰ মুখত সকলোৰে মুখত শুনো বাসুদেৱে মাতিলে তোমালোক যাব পাৰিবা বাসুদেৱে নামাতিলে তোমালোক যাব নোৱাৰিবা আজি এনেকুৱা লাগিছে যেন শ্ৰী শ্ৰী বাসুদেৱে আমাক আমন্ত্ৰণ জনাইছে তেওঁক দৰ্শন কৰিবলৈ সঁচাকৈ আজি আমি আনন্দত আহ্লাদিত হৈ আছোঁ শ্ৰী শ্ৰী বাসুদেৱ থান দৰ্শন কৰিবৰ বাবে এইখিনিতে দৰ্শকসকলৰ প্ৰতি এটি কথা জনাওঁ মই বগীবিল দলংখন পাৰ হওঁতে আমাৰ কিমান সময় লাগে সমগ্ৰ বগীবিল দলংখন লৈ পেলাই মই এটি ভিডিঅ' বনাইছোঁ অতি সোনকালে প'ষ্ট কৰিম আপোনালোকে চাব বুলি আশা কৰিছোঁ ইতিমধ্যে আমি ধেমাজি পাইছোঁহি এতিয়া আমি ধেমাজিত ভৰি থৈছোঁহি ভৰি নহয় চকা থৈছোঁহি যিহেতু আমি গাড়ীত আহিছোঁ গতিকে চাওক এইফালে এখন ট্ৰেইন আহিছে এখন মালগাড়ী নেকি দৃশ্যটো বৰ ধুনীয়া লাগিছে ৰাতিপুৱাই
এতিয়া সৰিয়হ ফুলাৰ বতৰ আৰু লখিমপুৰ ধেমাজিত আমি সৰিয়হ ফুল নেদেখিম এয়া কেনেকুৱা কথা এয়া এনেকুৱা কথা হ'ব শিৱসাগৰত তেল আৰু ডিব্ৰুগড়ত চাহপাত নেদেখাৰ কথা ঠিক আছে আমি এয়া আহি পেলাই পালোহি এই টুকুৰা জেগা টুকুৰা কি বুলি কয় জানো এইফালে পৰা আমি ৰাইট চাইডে যাম নৰুৱা সত্ৰ লিখা আছে লেফ্ট চাইডে মাজুলী লৈছে এয়া আমি নৰুৱা সত্ৰ বাসুদেৱ থানৰ ৰাস্তাত আহি আছোঁ আকৌ সেয়া সৰিয়হ হালধীয়া চকুৰে মনিব নোৱাৰালৈকে হালধীয়া হালধীয়া আৰু হালধীয়া খুব এক সুন্দৰ পৰিৱেশৰ মাজেৰে আমাৰ গাড়ী আগবাঢ়িছে মনত এটি শিহৰণ এয়া সোঁহাতে সোমাই যায় বাসুদেৱ থানলৈ চাওকচোন ইমান সুন্দৰকৈ তোৰণ ভাগি বনোৱা হৈছে শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ অৱশেষত আমি আহি আমাৰ গন্তব্যস্থানত উপস্থিত হ'লোহি আমি ভাবিছিলোঁ আমি খুব সোনকালে আহিছোঁ কিন্তু আমাৰ আগত বহু দৰ্শনাৰ্থী ইতিমধ্যে আহিলেই সেয়া গাড়ী দেখিছে আপোনালোকে আগত মানে গাড়ী পূৰা ভিৰ হৈ গ'ল কাৰণে গাড়ী ইয়াত পাৰ্কিং কৰিবলৈ দিছে এতিয়া আমি ইমান সোনকালে পায়ো আমি 9:30 বজাত পাইছোঁহি তাৰ পাছতো ইয়াত চাওক সুন্দৰ দুটি হাতীৰে সৈতে এখনি সুন্দৰ গেট মূল তোৰণখনি দিয়া হৈছে চাৰিওফালে সুন্দৰ পৰিৱেশ আগতে যাক বৰষুণ হৈ গৈছে মূল তোৰণভাগি বৰ সুন্দৰকৈ বনোৱা হৈছে শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰৰ বিষয়ে যিমানখিনি পৰা যায় মই এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম আমিও এখনি শৰাই দিম বুলি আগবাঢ়িছোঁ মনতে কল্পনা কৰি আহিছিলোঁ ইয়াতেই সকলো বস্তু পাব আপোনালোকে ঘৰৰ পৰাও আনিব পাৰে ঘৰৰ পৰাও লৈ আহিব পাৰে ইয়াতো সকলো বস্তু পাব এখনি শৰাইৰ বাবে যিখিনি বস্তু দৰকাৰ হয় প্ৰয়োজন হয় গোটেইখিনি পাব আমি সেইখিনি লৈ আগবাঢ়িছোঁ ইয়াতে সোঁহাতে আপোনালোকে চুৰিয়া পিন্ধি ল'ব লাগিব চুৰিয়া পিন্ধাটো অতি দৰকাৰী অসমীয়া কৃষ্টি বুলিয়ে নহয় ধাৰ্মিক স্থানলৈ আহোঁতে আমি সকলোৱে চুৰিয়া আৰু পুৰুষসকলে চুৰিয়া ধুতি মহিলাসকলে চাদৰ মেখেলা পিন্ধাটো অতি দৰকাৰী কথা আমাৰ পৰিচয় যিহেতু অসমীয়া হিচাপে ইয়াতে আপোনালোকে সলাই ল'ব পাৰিব যদি লং পেণ্ট পিন্ধি অহা হৈছে চুৰিয়া ইয়াত সলাই ল'ব পাৰিব আৰু ইয়াৰ পিছত হাত ভৰি ধুব লাগিব হাত ভৰি ধুব লাগিব ক'ত বন্তি জ্বলাব লাগিব ক'ত ধূপ জ্বলাব লাগিব ইয়াত এখন মেপ দিয়া হৈছে সেই মেপ চাই পেলাই আপোনালোকে যাব পাৰিব ইয়াতে চেণ্ডেল থ'ব পাৰিব সোঁহাতে এই ঘৰটোতে আৰু এইখন মূল বাটচৰা এইভাগি মূল বাটচৰা এই বাটচৰাৰ ওপৰেদি আমি নাই যোৱা আমি এইফালে আহিছোঁ যিহেতু সকলো মানুহ এইফালে আহিছে গতিকে আমিও সেইফালে আহিছোঁ সকলো মানুহকে চাই পেলাই প্ৰতিষ্ঠাৰ দিশেৰে বাসুদেৱ থান নৰুৱা সত্ৰ বৰদোৱা থান বৰপেটা সত্ৰতকৈ প্ৰায় 200 বছৰমান পাছৰ হ'লেও শ্ৰী শ্ৰী বাসুদেৱৰ মূৰ্তিভাগ বহু পুৰণা বুলি বহু কালৰ পুৰণা বুলি পণ্ডিতসকলে মত পোষণ কৰে এয়া মূল যিভাগ নামঘৰ সেই নামঘৰ ইয়াতে আপোনালোকে যি প্ৰসাদ লৈ আহে এওঁলোকক দিব লাগে এওঁলোকে শৰাই লৈ আগবঢ়াই দিয়ে অঁ সকলো ইয়াতে ৰখা হয় ন প্ৰসাদৰ বুট মগু যি নিয়া হয় সেইখিনি বস্তু আমি তাত জমা দি পেলাই এতিয়া আমি চাকি বন্তি জ্বলাবলৈ বেলেগ এক স্থান আছে সেই চাকি বন্তি জ্বলোৱাৰ স্থানলৈ আহিছোঁ আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ এই গৃহতে সকলোৱে বন্তি প্ৰজ্বলন কৰে ধূপ জ্বলায় ইয়াতে জ্বলাব লাগিব আপোনালোকে মন্দিৰৰ ভিতৰত বা অথবা নামঘৰৰ ভিতৰত জ্বলাব দিয়া নহয় ইয়াতেই দিয়া হয় এতিয়া আমি মূল যিভাগ শ্ৰী শ্ৰী বাসুদেৱ মূৰ্তি আছে শ্ৰী শ্ৰী বাসুদেৱৰ মূৰ্তি আছে সেই মূৰ্তিভাগ এইফালে গৈ মন্দিৰত দৰ্শন কৰিব লাগিব তাৰ পৰা আমি ওলাই গুচি যাম সোঁহাতেদি
মানে বাওঁহাতেদি সোমাই আমি সোঁহাতে ওলাই যাম, তাত প্ৰসাদ দিব, আকৌ সত্ৰৰ নামঘৰত আমি মূৰ দোৱাম। কিন্তু এটা ডাঙৰ কথা হৈছে ইয়াত ফটো ল'বলৈ নিদিয়ে, ভিডিঅ' কৰিবলৈ নিদিয়ে। সেইটো অৱশ্যে বেয়া কথা নহয়, খুব ভাল কথা। আপোনালোক আহিব, নিজেই চাই যাবহি, সঁচাকৈ অপূৰ্ব মূৰ্তিভাগ। চতুৰ্ভুজ বিশিষ্ট এই মূৰ্তিভাগৰ উচ্চতা প্ৰায় 4 ফুটমান হ'ব। কৃষ্ণবৰ্ণ শিলত খোদিত মূৰ্তিভাগৰ শিল্পকাৰ্য অতি নিখুঁত আৰু চিন্তাকৰ্ষক। আচলতে দৰ্শনাৰ্থীসকলৰ মনত আপুনি ভক্তিভাৱ উপজিব আৰু চাই থাকিবলৈ মন যায়। আজি সঁচাকৈ নিজৰ জীৱন আমাৰ সাৰ্থক হ'ল, ধন্য হ'ল বাসুদেৱক দৰ্শন কৰি। তেওঁক দৰ্শন কৰিয়ে আমি এইফালে আহিলোঁ। ইয়াতে প্ৰসাদ দিয়া হয়। খুব শৃংখলিতভাৱে আচলতে ইয়াত ব্যৱস্থাবোৰ কৰা হৈছে। আপোনালোকে সামগ্ৰী উৎসৰ্গা কৰাৰ পৰা, চাকি বন্তি জ্বলোৱাৰ পৰা, শ্ৰী শ্ৰী বাসুদেৱৰ দৰ্শন কৰাৰ পাছত এনেকৈ প্ৰসাদ গ্ৰহণ কৰাৰ পৰা গোটেই ব্যৱস্থাটো বৰ শৃংখলিতভাৱে কৰা হৈছে। আপোনালোকে সময় সুবিধা পালে এবাৰ নিশ্চয় আহিব, আপোনালোকৰ আত্মা তৃপ্ত হ'ব। সঁচাকৈ বৰ সুন্দৰ এক পৰিৱেশ, খুব সুন্দৰ। আমি এই থানৰ বিষয়ববীয়া শ্ৰীযুত অতুল চন্দ্ৰ দেৱগোস্বামীৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিছিলোঁ। মহাপুৰুষ শংকৰদেৱৰ পৰিণাতি দামোদৰ আটাৰ স্থাপিত 1656 চনত 1656 চন। জয়ধ্বজ সিংহ ৰজাৰ ৰাজ অনুগ্ৰহত এই সুবৰ্ণপীঠত এই মূৰ্তিভাগ সুদূৰ কুণ্ডিল নগৰৰ পৰা আনি ইয়াত প্ৰতিষ্ঠা কৰি দিছিলে। বৰ্তমান এই থানভাগ য'ত অৱস্থিত, এয়া ঢকুৱাখানা মহকুমাৰ অন্তৰ্গত সুবৰ্ণপীঠ। ইয়াত ৰজাই স্থাপন কৰি দিয়াৰ পৰা বৰ্তমানলৈকে আমালৈকে প্ৰায় 11 পুৰুষ একাদিক্ৰমে এই থান সেৱা, পূজা সেৱা, দূৰ দূৰণি ভকত বৈষ্ণৱ আহে, ভকতৰ মনোকামনা পূৰ্ণ হয়। যাৰ যি মনৰ সদভিলাষ বোলে বাসুদেৱ বুলিয়ে যিটো সোমৰে সেইটো পুৰুষৰ ৰজনা যমৰাজা লিখনে মাৰ্জনা কৰে। বাসুদেৱ বুলিয়ে যিটো সোমৰে। গতিকে অপুত্ৰকৰ পুত্ৰ হৈ নিধনিৰ ধন, নিপতিৰ প্ৰতি অগতিৰ গতি, দুৰাৰোগ্যৰ আৰোগ্য, বাসুদেৱৰ মহৎ অজস্ৰ আছে, আমি ক'বৰ গতি নাই। আভাস মাত্ৰ নিমিত্ত আমি সমস্ত মহাপ্ৰভুৰ চৰণতে সেৱা ধৰি, দুজনাগুৰুৰ চৰণত সেৱা জনাই এই মহাপ্ৰভুৰ স্থানভাগৰ ইতিবৃত্তি এষাৰি বোলা হ'ল। মোৰ নাম শ্ৰী অতুল চন্দ্ৰ দেৱগোস্বামী। অতুল চন্দ্ৰ দেৱগোস্বামী, ধন্যবাদ প্ৰভু। এইফালে ভিতৰলৈ আহক, প্ৰসাদ ভাগ ভিতৰত ৰাখক, বাহিৰত নাৰাখিব। দেখিছে নহয় ছাগলী, হয় হয়, আজি বান্দৰ বান্দৰ আহে ন? এই বান্দৰ আহে, ইয়াতে ৰাখক। বহুত আছে বান্দৰ, শ বান্দৰ আছে। এই এৰিয়াটো ডাঙৰ গুচি যায়। হয় হয়, এইফালে আহক, ইয়াতে ভাগৱতৰ দক্ষিণা দিব লাগে। ইয়াতে এই আপুনি আসন ভাগো কৰক, আসন ভাগ লৈ লওক। প্ৰসাদ লৈ আহি ইয়াতে আমি এই থানত সত্ৰৰ যি সেৱা, সেই সেৱা ইয়াত ল'ব লাগিব। ইয়াতে সেৱা লৈ আপুনি এইফালে অতিথি গৃহ আছে, অতিথি গৃহত আপোনাক চাহেৰে শুশ্ৰূষা কৰিব তেওঁলোকে, তালৈ যাব পাৰিব। মই আকৌ নাম গাবলৈ আহিবগৈ লাগে। আমি থানৰ পৰা এতিয়া ওলাই আহিছোঁ। ইয়াতে এটি সুন্দৰ মঞ্চও আছে, সুন্দৰ এটা ৰংগমঞ্চ আছে ইয়াত। আহল বহল, যথেষ্ট আহল বহল। এইফালে অতিথি গৃহ, ইয়াতে আপুনি চাকি ধূপ জ্বলোৱাৰ পাছত আপোনাক তেওঁলোকে চাহ খুৱাব। অতিথি গৃহভাগ এইফালে আছে। সকলোকে কিন্তু চাহ একাপ খুৱাই তেওঁলোকে, কাকো এৰি যাবলৈ নিদিয়ে চাহ একাপ নোখোৱাকৈ। আমি অতিথি গৃহলৈ আহি আছোঁ এতিয়া, অতিথিশালা, শ্ৰী শ্ৰী বাসুদেৱ থান সত্ৰ। খালে ইয়াতে কিন্তু অজস্ৰ ৰাজহাঁহ আছে। সম্ভৱ কোনোবাই এই মন্দিৰলৈ, এই থানলৈ দান দিয়া হ'ব পাৰে। মই সন্মুখতে যিখিনি পাইছোঁ সেইখিনি আপোনালোকক দেখাইছোঁ। ইফালে সিফালে ঢেৰ আছে, অজস্ৰ। সঁচাকৈ বৰ সুন্দৰ এক পৰিৱেশলৈ আমি আহিলোঁ, খুব ভাল লাগিলে। আৰু আটাইতকৈ ভাল লাগিলে আপোনালোকক কোৱা নহ'লে বা দেখুওৱা নহ'লে ভিডিঅ'ত, আমি যেতিয়া চাকি জ্বলাইছিলোঁ তেতিয়া যিজন চাকি বন্তি জ্বলোৱা গৃহত ভকত আছিলে, তেখেতে কৈছিলে আপোনালোক আহিলে ন, আপোনালোকক বাসুদেৱে মাতিলে বুজিছে, সেইবাবে আহিব পাৰিলে। এইবাৰ আহিলে যেতিয়া চিন্তা নকৰিব, বাসুদেৱে মাতি থাকিব, আহি থাকিব আপোনালোকৰ, আৰু আপোনালোকৰ মনোকামনা পূৰ্ণ হৈ থাকিব। সেই কথাবোৰ আচলতে সেইটো এটা ডাঙৰ বিশ্বাস। সেই বিশ্বাসটোৱে আমাক বহুত সাহস দিয়ে, জীৱনত আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে। এই সকলোবোৰ বিশ্বাস, প্ৰেৰণা, এনেধৰণৰ এই বস্তুবোৰে মানুহৰ জীৱনটো আচলতে আগবাঢ়ি যোৱাত, জীৱনৰ কাইটীয়া পথটো আচলতে মসৃণ কৰি তোলে, সহজ কৰি তোলে।
শ্ৰী শ্ৰী বাসুদেৱৰ ওচৰত প্ৰণিপাত জনাই সেই বিশ্বাস বুকুত বান্ধি আমি এতিয়া ঘৰমুৱা হৈছোঁ। ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে বুলি ভাবিছোঁ আৰু সকলোকে অনুৰোধ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কেনে পালে এই কথা জনাবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ধন্যবাদ। জয় আই অসম। হৰ হৰ মহাদেৱ।